সকলকে নমস্কাৰ। মই প্ৰদীপ, এজন ব্যৱসায়ী। ব্যৱসায়ীজনক এদিনাখন ঘৰলৈ যাওঁতে গাড়ীৰ পৰা নমাৰ লগে লগে বনৰীয়া কুকুৰ এটাই আহি কামুৰি দিলে। কিয় কামুৰিলে? ব্যৱসায়ীজনৰ এইটো এটা চিন্তাৰ বিষয় হৈ পৰিল। এই কথাখিনি আমি পিছত গম পাম কিয় কামুৰিলে। এতিয়া আহক সেই ব্যৱসায়ীজনৰ কথালৈকে। ব্যৱসায়ীজনে এদিনাখন ৰাতিপুৱা উঠিয়ে খং উঠি গ'ল। ঘৈণীয়েকৰ লগত সাধাৰণ কথা এটাত কাজিয়া লাগি সেই খঙৰ মাজতে তেওঁ নিজৰ অফিচলৈ গ'ল। অফিচলৈ গৈ নিজৰ কেবিনত গৈ পোনপ্ৰথমতে সেই কোম্পানীৰ তাৰ যিটো নিজৰ কোম্পানী আছিল সেই কোম্পানীটোৰ মেনেজাৰজনক নিজৰ কেবিনলৈ মাতি পঠালে। মেনেজাৰজনে ভাবিলে মইতো ইমান ভাল কাম কৰিছোঁ, ইমান দিনৰ মূৰত আজি মালিকে মোৰ কাম চাব বিচাৰিছে, নিশ্চয় প্ৰশংসা কৰিব। সেই মেনেজাৰে সকলোবোৰ ফাইল পত্ৰ লৈ মালিকৰ ওচৰলৈ গ'ল। যিহেতু মালিকজনৰ আগতীয়াকৈ খং উঠি আহিছিল, গতিকে তেওঁ ভাল প্ৰশংসা কৰাৰ পৰিৱৰ্তে সৰু সৰু কথা কিছুমান ভুল ধৰি তেওঁ মেনেজাৰজনক যথেষ্ট গালি গালাজ পাৰিলে। মেনেজাৰজনে ভাবিলে এইবিলাক ধৰিবলগীয়া ভুল নহয়, তথাপিতো এই ভুলবোৰ ধৰিয়ে মোক ইমান গালি গালাজ পাৰিলে। মেনেজাৰজন কেবিনৰ পৰা ওলাই আহিল, নিজৰ কেবিনত সোমাল। তাৰপিছতে তেওঁ সকলো এমপ্লয়ীক লৈ এখন মিটিং পাতিলে। আৰু মিটিঙত সকলো এমপ্লয়ীকে কোৱা হ'ল যে তেওঁলোকক যি টাৰ্গেট দিয়া হৈছিল, যি কাম কৰিব দিয়া হৈছিল, তাৰ খতিয়ান এই মুহূৰ্তত লৈ আহিব লাগে। সকলোৱে লৈ আহিল। তাৰ মাজতে এজনে অকণমান নিজৰ টাৰ্গেটখিনি ফুলফিল কৰিব পৰা নাই। সেই হেতুকে সেই এমপ্লয়ীজনৰ পোনপ্ৰথমতে মেনেজাৰজনে সমজুৱাভাৱে সকলোৰে আগত খুব বেয়াকৈ ক'লে, তাচ্ছিল্য কৰিলে, গালি গালাজ পাৰিলে। আৰু মেনেজাৰজনৰ সকলোখিনি খং সেই অকণমান ভুল কৰা এমপ্লয়ীজনৰ ওপৰত জাপি দিলে আৰু নিজকে কিছু সুখী অনুভৱ কৰিলে। তেতিয়া সেই এমপ্লয়ীজনে ভাবিলে মোক এই সৰু কথাটোতে ইমান ভুল ধৰিলে, ইমান গালি গালাজ পাৰিলে, ইমান সকলো এমপ্লয়ীৰ মাজত মোক বেয়াকৈ ক'লে। আৰু মেনেজাৰজনে ক'লে যে আপুনি আজি একেবাৰে শেষত যাব লাগিব ইয়াৰ ভুলৰ বাবে। একেবাৰে শেষলৈকে আৰু সেই এমপ্লয়ীজনে লেপটপত কাম কৰি ভাগৰি পৰিল আৰু নিৰ্দিষ্ট সময়ত অফিচৰ পৰা যাবলৈ ওলাওঁতে গেটৰ সন্মুখত সেই ৰখীয়াজনক, সেই দাৰোৱানজনক দেখি বহুত গালি গালাজ পাৰিলে। ক'লে এইবিলাক ঠাই এনেকৈ ৰাখিছে, এনেকুৱা বিভিন্ন ধৰণৰ এনেই গালি পাৰি ঘৰলৈ বাইকখন লৈ গুচি গ'ল। তেতিয়া দাৰোৱানজনে ভাবিলে মইতো একো ভুল কৰা নাই, তেনেস্থলত মোক কিয় এখেতে মোক ইমান গালি পাৰিব? যথেষ্ট খং উঠিল আৰু সেই খঙৰ ভমকতে ঘৰলৈ গ'ল। নিৰ্দিষ্ট কাম শেষ কৰাৰ পিছত ঘৰলৈ গৈ ভাত খাবলৈ যেতিয়া বহিল, তেতিয়া নিজৰ পচন্দৰ চব্জিখন বনোৱা নাই কাৰণে খং উঠি ঘৈণীয়েকক তামাম গালি গালাজ পাৰিলে। মই দিনটো কাম কৰি আহোঁ, তথাপিতো মই যিটো ভাল পাওঁ সেই বস্তুটো তুমি নান্ধা, মোক এনেকৈ খাবলৈ দিছা, এই বুলি যথেষ্ট গালি গালাজ পাৰিলে। তেতিয়া ঘৈণীয়েকে ভাবিলে সদায়তো মই কৰোঁ, আজি অকণমান সেই তেখেতে ভাল পোৱা চব্জিখন বনোৱা নাই, এইটো কাৰণে ইমান মোক গালি গালাজ পাৰিব লাগেনে? ৰান্ধনী ঘৰৰ পৰা ঘৈণীয়েকে ওলাই গৈ দেখিলে যে ল'ৰা ছোৱালী দুটাই টিভি চাই বহি আছে। খঙতে ৰিমোটটো কাঢ়ি আনি ল'ৰা ছোৱালী দুটাক সেই ৰিমোটটোৰে মাৰিলে আৰু ক'লে তহঁতৰ কাম নাই, পঢ়া শুনা নাই, তহঁতে কেৱল টিভি চাই বহি থাক, এনেকৈ মাৰ ধৰ কৰিলে। তেতিয়া সন্ধিয়া হৈছিল, ল'ৰা ছোৱালী দুটাই ঘৰৰ পৰা অকণমান এনে বাহিৰলৈ ওলাই গ'ল আৰু কৈ গ'ল এইখনৰ ঘৰ নে প্ৰতি মুহূৰ্ততে মায়ে আমাক গালি গালাজ মাৰিয়ে থাকে। তেওঁলোকৰ যথেষ্ট খং উঠিল। বাহিৰত গৈ দুটামান শিলগুটি বুটলি ওচৰতে থকা কুকুৰ দুটামান আছিল, কাৰো নিজৰ নহয়, বনৰীয়া কুকুৰ দুটামান আছিল। সেই কুকুৰকেইটা শিলগুটিকেইটা মাৰি দিলে। কুকুৰকেইটাই শিলগুটি কোব খাই ভাবিলে আমাক কিয় শিলগুটি মাৰিব, আমিতো একো এটা কৰা নাই। তথাপিতো ভয়তে দৌৰি গৈ অন্য এটা এৰিয়া পালে। সেই এৰিয়াটোত কুকুৰকেইটাৰ খং উঠি আছে যে বিনা দুখতে আমাক কিয় শিল মাৰিব। গৈ থাকোঁতে সেই সময়তে এজন মানুহে গাড়ীৰ পৰা নমাৰ লগে লগে কুকুৰকেইটা ঘপককৈ গৈ সেই মানুহজনক কামুৰি দিলে। আৰু সেই মানুহজনে আছিল সেই ব্যৱসায়ীজন, সেই কোম্পানীটোৰ মালিকজন। ব্যৱসায়ীজনে তেতিয়াৰ পৰা ভাবিব ধৰিলে মই একো এটা কৰা নাই, কিন্তু কুকুৰকেইটাই মোক আহি কিয় কামুৰিলে। এই কথাটো ব্যৱসায়ীজনে মৃত্যুৰ
শেষ মুহূৰ্তলৈকে প্ৰতি মুহূৰ্ততে ভাবি থাকিল। এইটো এটা কাহিনী। প্ৰকৃততে এই কাহিনীটোৰ পৰা আমি এইটো কথাই বুজিব পাৰোঁ যে আমি যি কৰ্ম কৰোঁ সেই কৰ্মফল আমিয়েই পাম, অন্যই কোনেও নাপায়। ঠিক যেনেকৈ এটা যদি দামুৰি গৰুৰ সৰু পোৱালি এটা যদি বহুত গৰুৰ মাজত এৰি দিয়া হয়, সেই দামুৰিটোৱে বিচাৰি বিচাৰি গৈ কিন্তু নিজৰ মাকজনী বিচাৰি উলিয়াব। ঠিক তেনেদৰে আমি যি কাম কৰোঁ সেই কামৰ ফল আমালৈকে ঘূৰি ঘূৰি আহিবই। সেয়েহে সেই ব্যৱসায়ীজনে প্ৰথমতে খং কৰি যি মেনেজাৰক কৈছিল, মেনেজাৰে অন্য এমপ্লয়ীক গালি গালাজ পাৰিলে আৰু সেই এমপ্লয়ীজনে দাৰোৱানজনক বা ৰখীয়াজনক গালি পাৰিলে, ৰখীয়াজনে গৈ তিৰোতাটোক গালি পাৰিলে, নিজৰ পত্নীক। তিৰোতাটোৱে ল'ৰা ছোৱালীকেইটাই শিল মাৰিলে, কুকুৰে শেষত গৈ ফলাফলটো দিলে সেই ব্যৱসায়ীজনক কামোৰ মাৰি। গতিকে আমি সকলোৱে ভাল কাম কৰা উচিত, তেতিয়াহে আমি ভাল ফল পাম। আমি যদি বেয়া কাম কৰোঁ নিশ্চয় বেয়া ফলেই পাম। গতিকে আহক আজিৰ পৰা আমি সংকল্প লওঁ যাতে আমি কোনেও বেয়া কাম নকৰি ভাল কাম কৰি আমাৰ জীৱনটো সফল কৰি আমাৰ জীৱন যাত্ৰাত আগুৱাই যাওঁ। ইয়াকে কৈ আজি সামৰণি মাৰিলোঁ। পুনৰ আপোনালোকক লগ পাম যদিও মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ সকলোকে নমস্কাৰ।